নমস্কাৰ, মই চাজিনে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেৱালী কেনেকুৱা গৈছে আপোনালোকৰ? দেৱালীটো মোৰ কিন্তু ভালেই গৈছে। লটাৰী লৈছিলোঁ, আপোনালোকে লৈছেনে? লটাৰীত মানে উপহাৰ পাইছোঁ, মানে টিকেটটো ফুটিলে পাইছোঁ, সেইটোকে আপোনালোকক দেখুৱাবলৈ ভাবিছোঁ। ইমানেই ফূৰ্তি লাগিছে মানে আহিছোঁ আৰু মুখ হাত ধুইছোঁ, পানী হৈয়ে আছে, মানে ভালদৰে মচি ল'লে ইমানেই ফূৰ্তি লাগিছে। ভিডিঅ'টো বনাওঁ আৰু লগে লগে আপোনালোকক জনাই দিওঁ, আপলোড কৰি দিওঁ বুলি দেখুৱাই আছোঁ কি পাত। মই পাইছোঁ মিঠাতেল 3 লিটাৰ আৰু চাহ পেকেট এটা। টিকেট লৈছিলোঁ 5টা, 2টাত পালোঁ, 3টাত নাপালোঁ বাৰু। বস্তুকেইটা সৰু হ'লেও বাৰু আমাৰ দৈনন্দিন জীৱনত খুব প্ৰয়োজনীয়, আমাৰ সদায় প্ৰয়োজন হৈয়ে থাকে, সদায় আমি ব্যৱহাৰ কৰোঁৱেই। চাৰ্ফ তেল এই দুটাটো আমাৰ সদায় প্ৰয়োজন হয়। পাই মানে ইমানেই ফূৰ্তি লাগিছে নহয় মোৰ। আৰু এবাৰ পাইছিলোঁ 20 টকাত লৈছিলোঁ টিকেটটো, আটা পাইছিলোঁ 5 কেজি। এবাৰ সৈতে মোৰ দুবাৰ হৈছে বাৰু। সৰু সৰু কথাতেই সুখী